নমস্কাৰ সকলোকে। এয়া ভিডিঅ'টি আৰম্ভ কৰিছোঁ ৰাতিপুৱাৰে পৰা। আৰু এয়া গাখীৰখিনি বহাই দিলোঁ, বজাৰৰ পৰা লৈ আহিছিলোঁ। আৰু মাইনাৰ খিচাৰীৰ বাবে গাজৰ বিন সকলোবিলাক কাটি ৰেডি কৰি আছোঁ। ৰাতিপুৱা কি হয়, এয়া পাকঘৰত মানে কিটচেনত অহাৰ আগতে মই একবাৰ আৰু গণেশগুৰি মানে বজাৰৰ পৰা আহি যাওঁ। ইটো সিটো লাগে, মোকো লাগে, ৰেগুলাৰ লাগে ইটো সিটো, আৰু গাখীৰ চাখীৰ লাগে। আৰু বাকী দোকানৰো আজি কাজু বাদাম, লাল বাদাম কিবা কিবি আৰু দোকানৰ বস্তু আনিব লগা আছিল, সেইবিলাকো আনি দিলোঁ। আৰু এয়া বজাৰৰ পৰা মোৰো কিবা কিবি চব্জি তব্জি লৈ আহিলোঁ, কুন্দুলি, তাৰপিছত বেঙেনা কিবা কিবি লৈ আহিলোঁ। নতুন নতুন বস্তু ওলাইছে আৰু নতুন ছিজনৰ সকলোবিলাক আনি মই ভাবিলোঁ আজি কাটি পেলাই ধুনীয়াকৈ বনাই দিওঁ হাজবেণ্ডক। এয়া মাইনাৰ খিচাৰী হৈয়ে গ'ল, তাই খিচাৰীখিনি খুৱাম আৰু সেইখিনি সময়তে আৰু ভাতখিনি হৈ যাব। টাইম মেনেজমেণ্ট কৰি থাকোঁ আৰু যিমান পাৰোঁ, ইটোৰ পিছত সিটো, সিটোৰ পিছত সেইটো নহ'লে নহয়। আৰু ইহঁতক দুয়োকে খুৱাই মেলি হাজবেণ্ড উঠিলে আৰু মোক নৰখে। আৰু মই যদি টাইমত ভাতকেইটা দিওঁ খাই যাব, নহ'লে আৰু দোকানত পেকিং নিব। ঘৰত খাই গ'লে ভাল, নহ'লে আৰু ভাল পাওঁ আৰু ঘৰত ভাতকেইটা খাই গ'লে ভাল লাগে মোৰো মনটো। দোকানত খালে কিবা মনটো বেয়া লাগে যিমান যি নহ'লেও। এয়া কুন্দুলিখিনি ভজা হৈয়ে গ'ল আৰু তিতা কেৰেলা বইল হ'ব দিলোঁ 3টা। আৰু কাটিলোও লগতে তিতা কেৰেলা। আৰু এয়া তিতা কেৰেলা এইকেইটা দিনত খাব পাৰিলে ভাল। এইকেইটা দিন বিৰাটেই মানুহৰ বেমাৰ চেমাৰ হয় আৰু পেটৰ অসুখ চসুখ কিবা কিবি। যিমান পাৰি ভাল খাদ্য খাব লাগে, যধে মধে যি টি খালে বেমাৰ হোৱাৰ চান্সটো থাকে। এয়া তিতা কেৰেলা বইল হৈ গ'ল, বেছি টাইম নালাগে, তৎক্ষণাত হৈ যায়। আৰু এয়া তিতা কেৰেলা ভাজিখনে একেলগে বহাই দিলোঁ। দালিটোও হৈ গ'ল। আৰু হাজবেণ্ডে এইপিনে খাব ধৰিছে। মই কৈছোঁ অলপমান লাহে লাহেকৈ খোৱাচোন, মই বেঙেনা এটা পুৰিছোঁ তোমাক সানি দিওঁ। এয়া ভোট জলকীয়া, আমি কৰ্দে জ্বালা বুলি কওঁ আমাৰ নলবাৰীৰ ভাষাত। এয়া কৰ্দে জ্বালা একদম ধুনীয়াকৈ সানি দিছোঁ। পিঁয়াজ চিয়াজ দিব পৰা নাই এইকেইদিন। আৰু হাজবেণ্ড গ'ল দোকানত আৰু মই এয়া দুয়োকে শুৱাই থ'লোঁ, ধুনীয়াকৈ শুৱাই থৈ এতিয়া একদম সকলোবিলাক চাফা কৰিম। চাফা কৰিহে আৰু আজৰি হৈ অলপমান ৰেষ্ট ল'ম যদিহে সময় পাওঁ। এয়া প্ৰথমতে বাচনখিনি ধুওঁ আৰু ইমান যি মানে লেতেৰা হৈ থাকিলে মোৰ মূৰটো গৰম উঠি যায় এইকেইটা দিনত। আৰু কেতিয়াবা কি হয়, সোনকালে